আজি আমি আহি আছোঁ প্ৰীতিভোজ খাবলৈ। প্ৰীতিভোজ মানে এইপিনে আমি চাৰিটা আকৌ আহি গ'লোঁ দেই একেলগে, অধিৱেশনলৈ যোৱা চাৰিটা। এতিয়া আমি চাৰিটা গৈ আছোঁ। আমি অধিৱেশনলৈ যে গৈছিলোঁ, অধিৱেশনৰ প্ৰীতিভোজ আছে, প্ৰীতিভোজলৈ গৈ আছোঁ আমি চাৰিটা। আৰু পাই গ'লোহি চৌকীঘাট দলং। আৰু আমাৰ বনভোজৰ মানে প্ৰীতিভোজৰ আৰু থলীটো ইয়াতে চৌকীঘাটত। আৰু এখন আছে চৌকীঘাট দলং। এতিয়া আমি পামেই আৰু আমাৰ গন্তব্যস্থলী, অধিৱেশনৰ গন্তব্যস্থলী কৈ মোৰ আকৌ মানে আহি গৈছে গন্তব্যস্থলী বুলি। আৰু এতিয়া আমাক পাম এইফালে ছাৰ কিবা। আৰু এয়া আমি এতিয়া আহি পাই গ'লোঁ আৰু এইপিনে তললৈ নামি নামি আহি আছোঁ ঘাটৰ কিনাৰলৈ। মোৰ মাৰ ঘৰৰ ওচৰত যদিও মই আজিকালি ফাৰ্ষ্ট টাইম আহিছোঁ। আৰু ইয়াতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ জিলা শাখাৰ সভাপতি সম্পাদক বাব, লগতে প্ৰাক্তন সম্পাদক সভাপতি তেখেতসকল আহিছে। আৰু তেখেতসকলে আমাৰ সেৱা বাহিনীৰ যুৱক যুৱতীসকলক কিছু অলপমান ধাৰণা দিছে, যিহেতু আগন্তুক 26ত আমাৰ তেজপুৰ জিলাতে এই অধিৱেশনখন অনুষ্ঠিত হ'ব, গতিকে তেওঁলোকে অলপমান দিহা পৰামৰ্শ দিছে। আৰু ইয়াত এনেদৰে আমি সকলো ধুনীয়াকৈ বহি মেলি খানাটো খাই ল'লোঁ। আৰু এই পৰিৱেশটো দেখিছে ইমান ধুনীয়া লাগিছে, নদীৰ পাৰত সূৰ্যটোৰ সৈতে বহুত ধুনীয়া লাগিছে। তাৰপিছতে এয়া আমি আহিবলৈ ওলালোঁ আৰু লগতে আমাৰ মনোজক কেৰাহীটো আনিবলৈ দিলে। ইহঁত দুটাই আকৌ চকী আনিছে। এনেকৈ মানে পাৰলৈ হেৰিয়ালৈ গাড়ীলৈ বস্তুবিলাক লৈ আহিছে, যিহেতু ইয়াত গাড়ী সোমোৱাব নোৱাৰে। বস্তুবিলাক মানুহে গাড়ী তাত থৈ পেলাই এনেকৈ হাততে লৈ আহিছিলে। আৰু আমিও আহোঁতে 2-3টা বস্তু লৈ আহিলোঁ। পিছে মই অনা নাই বাৰু, ইহঁত তিনিটাহে আনিছে। মই মোবাইলটো লৈ আহিছোঁ। এতিয়া ইমান বতাহ মাৰি আছে নহয়, বাপৰে ঠাণ্ডা লাগি গৈছেগে। তোমাৰ ঠাণ্ডা লাগিছে নাই? খানাটো কেনেকুৱা লাগিলে? টেষ্টি বনাইছে ন? অঁ, এই গছটোৱে যে আমি হেৰিয়াত দেখিছিলোঁ, তোমালোকৰ ঘৰৰ নদীত আছিলে থাকে ন? বহুত ধুনীয়া লাগে, কিন্তু এইটো উঘালিবই নোৱাৰিম। মই ঘৰলৈ লৈ গৈ পেলাই টাবত দি থ'ম নেকি। কিন্তু মানে বহুত শিপাটো বহুত মজবুত হয়, মানে টানিবই নোৱাৰি, উঘালিব নোৱাৰি মানে। আৰু এনেদৰে আমি বস্তু এনেকৈ ৰাস্তাৰ পাৰলৈ আনিলোঁ। আনি পেলাই একদম নথাই গুঠাই সিহঁতৰ অৱস্থা বেয়া হৈ গৈছে, দাঙিব পৰা নাই বোলে মনোজে। তাৰপিছতে এইখিনি লৈ মেলি তাৰপিছত আমাৰ ছাৰেও ইয়াক হেল্প কৰি দিলে। দুইটাই ধৰি মেলি কেৰাহীটো আনিলে আৰু গাড়ীৰ ওচৰলৈ। তাৰপিছতে আমি ধুনীয়াকৈ ঘৰলৈ গুচি আহিলোঁ চাৰিটা। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, ভালে থাকক সকলো।